কাক লগ পালো চাক ৰলজ্যোতি ভুই ভৰালি তোমরা এনে থাকি নেকি আমি শিলিগুড়ি থেকে আইছি শিলিগুড়ি তো গাইস এটা বাবাক লগ পালো আৰু বাবা মানে গয়াৰ পে আইছে বোলে গয়া আছে না আৰু এইটো চাব পাৰিছে এতে ৰিয়ান বহি আছে ৰিয়ান দা এতে কিয় বহি আছো তুমি এ মাতাজীৰ আশীৰ্বাদ লৈ এটা বহি আছো আৰু কি কৰিব আমাকো কিবা দিয়া আৰু হয় নেকি সো লেটস ষ্টাৰ্ট হেল্ল' পিপলছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰিয়ানছ ব্লগ আৰু একদম আজি কামচা লৈ পুৱাই দেখিলে কাৰণ আজি আপোনাৰ আমিতিৰ হুদ আৰু আজি পুৱা মানে কাম আছে সব কামাখ্যাটো যাই আছো আৰু কামাখ্যাত যাই এটা সেৱা লৈ আহোঁ আজি 2টা বজাত শেষ হ'ব তাৰে আগতে যাই পাব লাগিব তো সেইকাৰণে একদম পুৱাই উঠি পেলাই বৰষুণ দিলে কাৰণ এই বৰষুণ দিয়াৰ কাৰণে মই ভাবিছিলোঁ 5টাতে যাম কিন্তু বৰষুণ দি দিলে আৰু মটৰৰ মহিমা ধৰিব নোৱাৰি গাইছ কালি ৰ'দ দিছি কি টিকটিকিয়া আকৌ আজি বৰষুণ কি হ'ব এনেকৈ যি কি নহওক যাওঁ এতিয়া বৰষুণ দিলেও যামেই আৰু যাম বুলি ভাবিছোঁ যদি যাই পেলাই তাতে দেখাই আছোঁ তো এই ভিডিঅ'টো চাই থাকক গাইছ চাত ফোন আহি গ'ল চুমাংচু আহি গ'ল আমাৰ লগত আৰু মানে আলোচকাত আমাৰ লগ এটা ৰখি আছে তাতে এতিয়া বাছত উঠি পেলাই তাকো লৈ যাম আমি 3টাই গুচি যাম বঢ়িয়া আৰু চাওক গাইছে এয়া বৰষুণ পেলাই আছে একদম কিনকিনীয়াকৈ একদম জোৰে নেদিলে হ'লা আৰু এইফালে চাওক আমাৰ মঙলা নদীৰ পানী কমছি এইটো চাই ভাল লাগছে যাতে এইবাৰ পানী নহয় আৰু তো গাইছ বাছত উঠি ল'লোঁ আৰু উঠি পেলাই একদম চাই আছোঁ আমি দুটাই তো গাইছ এইফালে পিংকু আহি গ'লে ইয়াত পিংকুক উঠাই ল'লোঁ আৰু এইফালে চুমাংচু আছে এতিয়া গোটেইকেইটা যাই দে ক'ম তো আহি শৰাইঘাট ব্ৰিজে পালোঁ কিন্তু মানে সেই ব্ৰিজখন আমাৰ শৰাইঘাট ব্ৰিজখন ব্লক কৰা আছে সেইকাৰণে নতুনখন দিয়ে যাব দি আছে আৰু নতুনখন দিয়ে আহিব দি আছে কিবা এটা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে চাগে সেইকাৰণে এইটো কৰিছে আৰু আমি জালুকবাৰী আহি পালোঁ দক ইয়াৰ পৰা ডাইৰেক্ট বাছ লৈ যাম আৰু তো গাইছ এতিয়া জালুকবাৰী পালোঁ ইয়াৰ পৰা ডাইৰেক্ট বাছ লৈছোঁ কামাখ্যালৈ তাৰপৰা মানে অম্বুবাচী মেলাৰ ডিউটি মানে মাৰি আছে তো বহুত বাছে তাতে উঠি লৈছোঁ ডাইৰেক্ট তো ফাইনেলি হাম পहुঁচ গে हमारे লক্ষ্যস্থান মানে পাই গ'লোঁ আৰু ৰাস্তাতে একদম ভাল কিবা দেখা পালোঁ মেডিকেল ছাৰ্ভিচেছ ইয়াতে মানে বেমাৰ আজাৰ হ'লে ডাইৰেক্ট কিবা কৰা তো গাইছ আমি যাই আছোঁ একদম মানে গৰমো বহুত ৰ'দ দিছে বহুত আৰু চুমাংচু আছে টিংকু আছে একেলগে যাই আছোঁ এইফালে তো গাইছ এইটো মানে গণেশ মন্দিৰ বুলি মই শুনিছোঁ আপোনালোকে ক'বচোন এইটো গণেশ মন্দিৰ হয়নে নাই আৰু সেয়া আমি এতিয়া এণ্টাৰ কৰি আছোঁ ভিতৰত মানুহ ভিৰ এতিয়াও আছে এয়া ভাগৰ লাগিছে মানে ইমান আহিব লাগে পাহাৰৰ ওপৰত আৰু এইফালে একদম মানুহ মানে কিছুমান আহি আছে আজি লাষ্টটো 2টা বজাত শেষে হ'ব আৰু খাম ওলাই গৈছে খোজকাঢ়ি কিন্তু মানে এটা কথা ভাল হৈছে গাইছ মানে কালি পৰহিৰ নিচিনা লাইন নাই ইয়াতে মানে যেনেকুৱা ভিৰ আছিল এতিয়া কমিছে আজি চব হেৰিটো সেইকাৰণে বেছিভাগ মানুহ যায়ে আছে ইয়াৰ পৰা আৰু সেইটো কথা ভাল হৈছে তো গাইছ এইখিনিত মানে অলপ ৰখি ল'লোঁ ৰখি লৈ মানে কুৰ্তাটো পিন্ধি ল'লোঁ তাৰপিছত ইহঁতেও অলপমান কিবা পানী খাব গ'ল আৰু এইফালে এনেকৈ মানে হেৰিটো এইখিনিত আহি মানুহ চেয়া জেগা ৰখি থাকে তো অলপ আমিও ৰখি ল'লোঁ এতিয়া আকৌ যাই থাকোঁ আৰু কিমান বা আছে মানে বহুত আগতে আহিছিলোঁ এতিয়া অলপমান পাহাৰাখনে হৈছে আৰু ৰাস্তাত এনেকৈ কাপোৰ মানে কিবা কিবি বেছি থাকে এনেকৈ যাওঁতে পাবই আপোনালোক আৰু একদম ৰাতিপুৱা ৰ'দ দিলা ৰাতিপুৱা বৰষুণ দি আছিল আৰু এতিয়া চাওক একদম মানে এনেকুৱা টিকটিকীয়া ৰ'দ বতৰৰ মহিমাটো কেনেকুৱা জোমাংচু বতৰৰ মহিমা ধৰা বহুত টান মানে একদম গিৰগিৰ নিচিনা চেঞ্জ হৈ থাকে কালাৰবিলাক তাৰ তো গাইছ এইখিনিতে এটা ঝৰ্ণা আছে এইখিনিৰ মানে ইয়াতে মানুহবিলাকে সেয়া ভৰি ধুই থাকে আৰু কিবা হেৰি কৰি থাকে মানে ৰাস্তাত অহা মানুহবিলাক ভৰি চৰি লেতেৰা হৈ যায়তো তো এইটোত মানে এনেকৈ বঢ়িয়াকৈ ধুব পাৰি আৰু একদম বঢ়িয়াকৈ একদম নেচাৰেলি নামি আহি আছে দাদা 10 তো গাইছ এতিয়া লৈ ল'লোঁ 10 টকাকৈ মাথাত হেৰি কৰিব চবেই তো গাইছ এইটো মানে পিন্ধাই দিলে দাদায়ে আৰু এইফালে ইও পিন্ধিছে চুমাংচুই পিংকুই পিন্ধিছে মানে পিন্ধি লৈছোঁ আৰু মা কামাখ্যা লেখা আছে যিহেতু পিন্ধি লৈ এতিয়া যাই আছোঁ তো গাইছ এইখন চাওক হোটেল ওম ৰেজেঞ্চি ৰুমছ 999 অনৱাৰ্ডছ এইখন ইমাৰ্জেঞ্চি অ'য়' হোটেল হয় মানে কিবা ইমাৰ্জেঞ্চি হ'লে ইয়াতে হেৰি কৰে আৰু তো গাইছ আৰু অলপ আছে বেছি নাই পামে কিন্তু বহুত আহিব লাগে দিয়ক আৰু সেইফালে চাওক না গোটেই গুৱাহাটী চিটিখন দেখা পায় এইফালে চালে মজা ভিউ আৰু ৰাস্তাই এনেকৈ পানী খাই যাই থাকিব পাৰে যাতে ভাগৰ নালাগে তো গাইছ এখন দোকানৰ ভিতৰত সোমালোঁ আৰু দাদাই ক'লে মানে চেণ্ডেলযোৰ এটা থৈ দিম মানে হেৰুৱা চান্স থাকেতো বহুত সেইকাৰণে আমি এটা চেণ্ডেল থৈ দিওঁ বহুত মানুহৰ চেণ্ডেল আছে থৈ দিওঁ ৰ ক'ত থবি
এইবিলাক আছে চিন্তা দিয়ক আৰু মানে কি লৈ যায় দিয়ক আৰু নাৰিকল ধূপ কিমান মান হয় মালা তো গাইছ এতিয়া আমি কিবা কিবি লৈ ল'লোঁ মানে প্ৰসাদ যি আৰু হেৰি লয় তাৰপিছত লোৱাৰ পিছত এতিয়া ভিতৰলৈ যাম এইফালে লৈ লৈছোঁ তো গাইছ ভিৰ চাক সেইফালে মানে হেৰি লগোৱা আছে এইটো চেঞ্চৰ যি বুলি কয় আৰু চেণ্ডেল খুলি ল'লোঁ আমি তাতে দোকানতে বঢ়িয়া জেগাতে খুলি ল'লোঁ তো এয়াই মা কামাখ্যা জয় মা কামাখ্যা তো গাইজ ভিতৰত সোমালোঁ আৰু এইফালে আছে আমাৰ মা কামাখ্যা আৰু ইয়াতে বহুত মানে ভক্ত আদি বাবা ঋষি মুনি চব এনেকৈ বহি থাকে তো আমাৰ প্ৰসাদখিনি ইয়াতে দিম আৰু মানে ভিতৰত যাই থকা মানে বহুত ভিৰ হয় তো ইয়াতে দি লওঁ ইয়াতে নাৰিকল চাৰিকল চব হেৰি কৰি দিম আৰু মেইন কথা কি জানে নাই গাইজ মানে এই পাকা যে ইয়াতে মানে ভৰিখন থিয় দিব নোৱাৰি একদম মানে পুৰি দিয়ে বহুত গৰম হৈ আছে চ' ইয়াতে মানে চবেই নাৰিকল মানে হেৰি কৰি থাকে আৰু ভাঙি দিয়ে আৰু মানে এনেকৈ কৰে ভগৱানৰ নামত আৰু আমাৰ চুবাংচুই ভাঙি দিলে কাৰণ ইয়াতে বহুত ভিৰ হেৰি জাগাই নাপায় পটকৈ তো চাকিৰ মানে প্ৰবন্ধটো ইয়াতে চলে আৰু আমিও গোটেইকেইটা ইয়াতে জ্বলাই দিওঁ জ্বলোৱাৰ পিছত ভিতৰত সোমাব একবাৰ ট্ৰাই কৰিম মানে ভিৰ আছেতো বহুত যদি সোমাব পাৰোঁ তেনেহ'লে ভাল কথা ভিতৰত একবাৰ সোমাই চাম সোমাই চাই পেলাই অলপ টাইম থাকিম তাৰপিছত হেৰি কৰি আছোঁ গাইছ ইয়াতে সেৱা কৰি লওঁ কিন্তু ভিৰে বহুত ভিৰ হ'লেও ইয়াতে ৰখি সেৱা কৰিলে কাৰণ ভিতৰত সোমাব নোৱাৰিম তাতে হেৰি বহুত হেৰি হৈ আছে চ' ইয়াতে হেৰি কৰি লওঁ আৰু গাইছে এই চাওক তাতে মানুহ চাওক মানে এইকেইদিন তাতে বহি থাকিব পৰা অৱস্থা নাছিল কাৰণ বহুত মানুহ হয় কিন্তু আজি অলপ কমছে কাৰণে তাতে বহি আছে আৰু তোমরা এনে থাকি নাকি আমি শিলিগুড়ি থেকে আইছি শিলিগুড়ি কামাখ্যাবাদী প্রাঙ্গণ বাবা তার এবার বুট দিস না লগ পালো শিলিগুড়িৰ পৰা আহিছে বোলে শিলিগুড়িৰ পৰা আহিছে আৰু ইয়াতে মানে অলপ হেৰি কৰি আছে আৰু মানে দাম চাম ধৰি আছে চব ভাল লাগিল লগ পাই তো গাইজ পূজা চূজা দি আহিলোঁ আৰু এতিয়া ওপৰত বহি আছোঁ এনেকৈ চব বহি আছে এইফালে সেইফালে এইটো লাইন মানে হেৰিৰ এইটো কি বুলি কয় এইটো মেইন পূজা য'ত দিয়ে সেইটো লাইন আৰু আমি ইয়াতে বহি আছোঁ আৰু এইটো মানে এটা বাবাই ৰুদ্ৰাক্ষ দিছে এইটো ৰুদ্ৰাক্ষ মানে ৰাখিব দিছে লগত মানে ভাল হ'ব বুলি কৈছে আৰু তো গাইজ এটা বাবাক লগ পালোঁ আৰু বাবা মানে গয়াৰ পৰা আহিছে বোলে গয়া আছে না কি কौन सा दिन है हम लोग 22 तारीखे আহিছিল আৰু कल जाएगा नहीं अभी हम लोग 2 दिन और है हाँ दो दिन और रहेगा अकेले ही ना अकेला है তো অকলে আহিছে আৰু লগ পাই খুব ভাল লাগিল আৰু ফটো উঠিলোঁ আৰু আপোনালোকে দেখাব মানে মোৰ ইনষ্টাগ্ৰামত মানে এইটো যি লাইন দেখা পাইছোঁ আৰু মানে আমি ভিতৰত খাৱা নাকাৰোঁ থাকে কাৰণ আমি ইউনিভাৰ্চিটিটো যাব লাগিব কাম আছে অলপ আৰু সেই 1 ঘণ্টামানৰ বেছি লাগিব আৰু এইবিলাক যিমান মানুহ ইয়াতে আছে এইবিলাক চাওক এইবিলাক মানে চব মানে সেৱাৰ কাৰণে ৰখি আছে তাতে লাইন পাতিব চ' আমি ভাবিছোঁ নাকাৰোঁ কাৰণ বাহিৰত কাঢ়িলোৱে আৰু মনৰ পৰা আৰু সেৱা কৰিলোঁ আৰু গাইছ আমি ইয়াতে বহি আছোঁ আৰু সেইখিনিত চাওক মই দেখাই আছোঁ জানে য'ত বলি প্ৰথা চলে বুলি কয় তাতে বলি দিয়ে সেইখিনিত মই জুম কৰি দেখাই আছোঁ এইয়া চাওক দেখিছেনে এইয়া তাতে মানে বলি দিয়ে মই মানে ইমান টাইম দি মানে চকুতে পৰা নাই এতিয়া দেখিলোঁ কাৰণে আপোনালোকক দেখাই দিলোঁ তো গাইছ এই মানে ইয়াতে সেৱা কৰি ল'লোঁ আমি ইয়াতে বঢ়িয়াকৈ সেৱা কৰি ল'লোঁ আৰু মানে মানুহ ৰখিব টাইম নাই ইমান মানে ভিৰ মানে হেৰি যাব দি আছে আৰু তো ইয়াতে সেৱা কৰি ল'লোঁ ভিতৰতো নোসোমালোৱে বাৰু আৰু লাহে লাহে যাই থাকোঁ মানে চবে এই এতে ফটো উঠি আছে হে কিন্তু ফটো উঠবা যাবাও নোৱাৰি তুলবাও নোৱাৰি যাৱাটোৰো পুৰে হেৰিটোৰ পুৰে মানে এই ইমান গৰম হৈ আছে পাকা কাৰ্পেট পাৰি দিলে ভাল হ'ল হয় দে যা উঠ ই বোলে উঠে ইয়াক মাৰি দিওঁ ৰ'ব আৰু এইটো চাব পাৰিছে ইয়াতে ৰিয়ান বহি আছে ৰিয়ান দা ইয়াতে কিয় বহি আছা তুমি মাতাজীৰ আশীৰ্বাদ লৈ ইয়াতে বহি আছোঁ আৰু কি কৰিব আমাকো কিবা দিয়া আৰু হয় নেকি তো গাইজ এয়া মানে ভিৰত মানে গোটেই ভিৰত চববিলাক কিছুমান
কিছুমান মানুহে মানে চেয়া জেগা বিচাৰেতো এইখিনি জেগা বঢ়িয়া চেৱা ঠাণ্ডা হৈ থাকে আৰু এইফালে মানুহ চাওক কিমান বহি আছে বহুত মানুহ বহি থাকে ইয়াতে সেইকাৰণে ময়ো বহি লৈছোঁ বঢ়িয়াকৈ অলপমান চেয়া লৈ তাৰপিছত যাম যাই পেলাই কিবা এটা খাব লাগিব আৰু চেণ্ডেলযোৰ বা আছেনে নাই ৰাস্তাইদি আমি আহিছিলোঁ মানে যোনটো ৰাস্তাইদি আহিছিলোঁ সেইটো ৰাস্তাইদি মানে যোৱা নহয় এইবাৰ বেলেগেদি আহি আছোঁ আৰু এইটো ৰাস্তাইদি ওলাই যাব লাগিব और ये जाने का रास्ता भी क्या अलग है কাবাৰ দুৱাৰমুখেদি যাই থকা যেন লাগি আছে আৰু মানে গাইজ এইবিলাক মানে এক্সিট হোৱাৰ ৰাস্তাই এইবিলাক দোকান দিছে ইয়াত ৰুদ্ৰাক্ষৰ মালা কিবা হেৰি চেৰি আৰু এনেকুৱা চ' যাই আছোঁ এতিয়া এক্সিট মানে কিন্তু এইবাৰ ফুল চেঞ্জ কৰা হৈছে দেই একদম মানে গোটেই চেঞ্জ কৰা হৈছে গোটেই তো গাইজ এইটো চাওক এইটো মানে হেৰিৰ পৰা মানে यही जब पानी में लगाना पड़ता है क्या पूरा पानी में 1 दिन बाद छोड़ देंगे हाँ पक्का ऐसा हरा हो जाएगा फिर इसको पानी में लगा देंगे फिर ये ऐसा होगा ना মানে এই গাইজ এইটো গছে এইটো হৈ যাব এইটো মানে ঘৰত ড্ৰয়িং ৰুমত থৈ দিব পাৰে पानी में देने से আৰু এইটো চাওক ইয়ে দেখো এইটো 100 বোলে লাইট এনেকুৱা লাইট জ্বলে এয়া লাইট জ্বলে মানে ড্ৰয়িং ৰুমত থোৱা ভাল আৰু এইটো গাইজ বস্তুকেইটা ভাল কিন্তু মানে কি হ'ল দামটো অলপমান বেছি আৰু মেলাৰ বতৰটো দামটো বেছি ল'বই দিয়ক তো গাইজ কাক লগ পালোঁ চাওক ৰূপজ্যোতি গৈ ভৰালি একো কিবা এটা কৈ দিয়ক নাই ভাল লাগিলে লগ পাই মানে বহুত গৰম আজি ৰ'দ না বহুত গৰম আৰু না মানে উঠোঁতে আৰু ভকত মানুহ বেছি আৰু আপুনি একেলাই আহিছে না কোন আহিছে অকলে এতিয়াহে আহিছে যাব আৰু এতিয়া তই লগ পাই ভাল লাগিল চেনেলটো চবে চাব তো গাইজ এতিয়া মানে তললৈ যাই আছোঁ নামি আৰু ছটা ল'ব লগা হৈ গৈছে ইমান ৰ'দ এইফালে ইহঁত দুটা এটা ছটাত আৰু আধা আহিছোঁ আৰু আধা যাবা আছে একফালে চাওক বেপাৰ তো গাইজ সেইখিনিতে মানে এটা ছোৱালী এটা গান গাই আছে মানে কি এক্সট্ৰিম লেভেলৰ টেলেণ্ট আপোনালোকক দেখাই আছোঁ ৰ'ব চাবচোন একবাৰ দেখিলেনে মানে কেনেকুৱা লেভেলত গান গায় মানে ফুলটো মানে মজা আৰু এনেকুৱা ছোৱালী আচলতে এনেকুৱা স্পীডত গাব নালাগে কিবা অডিশ্যনত দিব লাগে বা অডিশ্যনত যাব লাগে ত' সকলোকে ভিডিঅ'টো চাব আৰু যোনে ভিডিঅ' কৰিছে প্লিজ শ্বেয়াৰ কৰক যাতে এনেকুৱা লেভেলৰ টেলেণ্টবোৰ যাতে ওপৰত উঠিব পাৰে কেতিয়াও মানে নামিব নালাগে তো এইটো গণেশ মন্দিৰ আৰু ইয়াৰে ভিতৰত নাযাওঁ ইয়াৰ পৰা এটা সেৱা কৰি ল'লোঁ জয় কামাখ্যা মা কি আৰু পাই আহি একদম মেইন গেট পালোঁ থেংকছ ধন্যবাদ লিখা আছে আমিও ধন্যবাদ দিছোঁ আৰু এতিয়া ওলাই যাওঁ তো গাইজ এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি আহি গ'লোঁ মানে কেম্পাছৰ ভিতৰলৈ যাই আছোঁ কামখিনি কৰোঁ আমাৰ ক'ৰবাত কলেজৰ কাম আছে তাৰপিছত যাই পেলাই ভাত খাম ভাত খাই উঠি ঘৰত যাম আৰু বেলেগ কাম নাই বহুত দেৰি হৈ গৈছে আৰু ধুনীয়া আপি চাপি যাই আছোঁ বাদ দিয়ক তো তাৰে কাম হ'ল এতিয়া ভাত খাই আছোঁ ভাত খাই উঠি যাম আৰু তো এতিয়া ঘৰত যাই থাকোঁ যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰক আৰু এটা নতুন ভিডিঅ' লগ পাইছোঁ চিল্ড্ৰেন